নবচৰণীয়াৰ ঠাই স্থানটো শব্দৰাবাই ইতিমধ্যে লৈছে শব্দৰাবাই লৈছে ইতিমধ্যে শব্দৰাবাই আজি নবচৰণীয়াৰ স্থানটো লৈছে নবচৰণীয়া শব্দৰাবাৰ পিছত পৰি গ'ল এতিয়া বিপিএম আৰু কংগ্ৰেছৰ মাজত যুদ্ধ দ্বিতীয় স্থানটো কোনে ল'ব প্ৰথম স্থানটো ইউপিপিএলে কাৰণ আজি আপোনালোকে প্ৰমাণ পাইছে নবচৰণীয়া নিজৰ স্পীচত প্ৰত্যেকবাৰতে কৈছে মোৰ যুদ্ধ ইউপিপিএলৰ বিৰুদ্ধে হ'ব আগামৰ মহিলাৰে প্ৰত্যেকটা স্পীচত ক'ব লগা হৈছে মোৰ যুদ্ধ ইউপিপিএলৰ বিৰুদ্ধে হ'ব আৰু কংগ্ৰেছেও আজি কৈছে ইউপিপিএলৰ লগতে যুদ্ধ কৰিব লাগিব ইতিমধ্যে এই তিনিটা দলে ইউপিপিএলক বিজয়ী কৰি দিছে চিন্তা নাই যোৱাকালি তেওঁলোকৰ নমিনেশ্যন হ'ল প্ৰমীলা ৰাণী ব্ৰহ্ম নমিনেশ্যন দিবলৈ যাওঁতে কেইশজন মানুহ তাৰ লগত আছিল মাত্ৰ 500জন মান মানুহ আছিল প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগত আৰু নবচৰণীয়াৰ লগত কোন আছিল নবচৰণীয়াৰ লগত মাত্ৰ 1500-2000 মানুহ আছিল এই মানুহজনে কিন্তু 6 লাখ ভোট পাই পেলাই বিজয়ী হৈছিল যোৱাবাৰ ইলেকশ্যনত এতিয়া কোন হেৰাল 2000 মান মানুহ আহিব কিন্তু আমাৰ কি হ'ল সৰ্বকালৰ ৰেকৰ্ড ভাঙি দিলো আমি অসমৰ ৰেকৰ্ড ভাঙি দিলো আমি অথচ ভাৰতবৰ্ষৰ ৰেকৰ্ড আমি ভাঙি দিলো কাৰণ আমি মহৎ উদ্দেশ্য লৈ পেলাই ইলেকশ্যন খেলিম আমাক শান্তি লাগে বড় সমস্যা সমাধান কৰিব লাগে বুলি যদি আমি কৈছো ইয়াৰ অৰ্থ হ'ল যে ইয়াত যাতে অশান্তি আৰু নাথাকে শান্তি স্থায়ী হৈ যায় এইটো ভয় দেখুৱাই পেলাই ৰাজনীতি কৰা মানুহকে শান্তি বিচৰা নাই আমি বিচাৰিছো ইয়াত বসবাস কৰা মানুহে আদিবাসী নেপালী মুছলমান ৰাজবংশী আৰু নাথযোগী বঙালী চবে নিজৰ যিটো মৌলিক অধিকাৰ সাংবিধানিক অধিকাৰ সেইটো লৈ থকা যাতে অধিকাৰ পায় আৰু নিৰাপত্তা পায় তাৰ কাৰণে আমি এই নিৰ্বাচনত নামিছো কাইলৈ যদি মই MP হৈ যাওঁ প্ৰতিজন মানুহৰ জীৱনৰ নিৰাপত্তাৰ বাবে মাত মাতাটো মোৰ দায়িত্ব হ'ব মই হয়তো নিৰাপত্তা মই অকলে দিব নোৱাৰো কিন্তু মাত মাতিব পাৰো মই প্ৰতিজন মানুহৰ অৰ্থনৈতিক ডেভেলপমেণ্টৰ কাৰণে কাম কৰাটো মোৰ দায়িত্ব হ'ব আৰু প্ৰতিটো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ কাৰণে মাত মাতাটো মোৰ দায়িত্ব হ'ব আজি চব জনগোষ্ঠীয়ে আহি পেলাই মোক আজি এটা অন্তৰত যিটো এটা আত্মবিশ্বাস সোমাই দিছে এই আত্মবিশ্বাস লৈ পেলাই মই আগবাঢ়িব ওলাইছো আজি যিসকলে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নিচিনা বড়ো জাতীয় সংগঠনে মোক বৃহত্তৰ ছাত্ৰৰ বাবে কাম কৰিবলৈ যিটো এটা দায়িত্ব অৰ্পণ কৰি পেলাই সমৰ্থন জনাইছে NDP প্ৰগ্ৰেছিভ জইণ্ট একশ্যন কমিটি আৰু বড়ো উইমেন জাষ্টিছ ফৰাম UPPLৰ লগতে বিভিন্ন সংগঠন তেওঁলোকলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছো এইসকল নেতাবিলাকৰ প্ৰতি মোৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছো লগতে আজি আমাৰ আলোচনা AIUDFৰ লগত প্ৰায় চূড়ান্ত হ'বলৈ গৈ আছে আজি হয়তো আজি ঘোষণা হ'ব যে তেওঁলোকৰ ইয়াত কেণ্ডিডেট নাই সেইকাৰণে UPPLক সমৰ্থন দিব লাগে বুলি তেওঁলোকে আমাক এটা প্ৰতিশ্ৰুতি দিছে আৰু গোৰ্খা সম্প্ৰদায়ৰ জাতীয় সংগঠনবোৰৰ লগতো আমাৰ যোৱাকালি আলোচনা হৈ গ'ল 2 দিনৰ ভিতৰতে আমি গোৰ্খাসকলৰ আশীৰ্বাদ আৰু সমৰ্থন নিশ্চয় পাম সেইটো আমি স্পষ্ট আমি দেখিবলৈ পাইছো তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে আজি আমাৰ লগত স্বপ্না চৰেণ যি আদিবাসীসকলৰ জাতীয় সংগ্ৰামৰ কাৰণে নিজৰ জীৱন আজি পেলাই চেক্ৰিফাইচ কৰি কাম কৰি আহিছিল এই ডাঙৰ নেতা স্বপ্না চৰেণে কিন্তু আজি UPPLত সিদিনা যোগদান কৰি গোটেই আদিবাসী মানুহৰ ভোটটো UPPLৰ কাৰণে আনিবৰ কাৰণে কাম কৰি আছে আৰু আমাৰ মাধৱ চেত্ৰী আছে খানিবালী আছে নাৰায়ণ মজুমদাৰ আছে ইউসুফ আলী আছে চব জনগোষ্ঠীৰ মানুহে আজি স্বতঃস্ফূৰ্তভাৱে বিনা চৰ্তত বিনা ছাত্ৰত আজি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমি আজি সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিলো কাৰোবাক ধ্বংস কৰিবৰ কাৰণে
কাৰোবাৰ বিৰুদ্ধে আমি সেই প্ৰাৰ্থনা জনোৱা নাই। এই প্ৰাৰ্থনা আমি জনাইছো এই নিৰ্বাচনত যাতে কোনো অঘটন নহয়, অশান্তি সৃষ্টি নহয়, কাৰো কোনো বিপদ নাহে, শান্তিপূৰ্ণভাৱে আমি যাতে এই নিৰ্বাচনটো পাৰ কৰিব পাৰো। পৰিণাম যিয়ে নহয় আমাক ভাগ্যই ঠিক কৰিব, জনসাধাৰণে ঠিক কৰিব, ভগৱান আল্লাহ আমাক ঠিক কৰিব, কিন্তু এই নির্বাচন আমি হুকুমে পার হয়ে যাওয়াকে আমি বিচারো।